তো সেই চমেলা দিলাছ ভাইভনীসকলতো ব'লক আজি ভিডিঅ'টো অলপ লৰি ফুৰি আৰম্ভ কৰোঁ। তো গাইজ আজি যাই আছোঁ সৰ্থেবাৰীক মানে আমাৰ জেঠীমাহঁতৰ ঘৰত যাম আৰু তাৰ পৰা কিবা কিবি অকণমান ফুৰিম মানে তাত নসত্ৰ মানে কৃষ্ণগুৰু আশ্ৰম আছে সেইখনতো যাম মানে ৰাতিপুৱাৰ টাইমত সেইখনত যাই পাইছোঁ কিন্তু গধূলিৰ টাইমত যাই পোৱা নাই চ' তাত যাম তো চাই থাকক গোটেই ভিডিঅ'টো শেষলৈকে। তো গাইজ ফাইনেলি ইয়াত আহি পালোঁ জেঠীমাহঁতৰ ঘৰত এতিয়া ভিতৰত যাওঁ ৰখ। আৰু এতিয়া ভাত চাত খাই ল'লোঁ আৰু মোৰ কাপোৰখিনি চেঞ্জ কৰিলোঁ লৈ এতিয়া তাত যাওঁ তো চাই থাকক গোটেইখিনি। তো গাইজ এতিয়া যাওঁ মানে জেঠীমাহঁতৰ ঘৰত আহিছিলোঁ ইয়াৰ পৰা এতিয়া মানে ভাত চাত খালোঁ ভাত চাত খাই এতিয়া মানে নসত্ৰ বুলি কয় ইয়াত মানে যাম মানে এনে ৰাতিপুৱাৰ টাইমত আহি পাইছোঁ কিন্তু মানে ভাটিবিলাক যাই পোৱা নাই গধূলি টাইমত যাই পোৱা নাই এতিয়া গধূলি টাইমত যাম মানে লাইট চাইট দিয়ে বোলে চাই কেনেকুৱা লাগে এতিয়া চাম তো সেইখিনি চাই থাকাৰ কাৰণে নৰ্মেল টাইপৰ ব্লগ মানে বেছি আহি কৰা নাই চ' চাই থাকক এতিয়া মানে নিশিদা আহি আছে ধ্ৰুৱদা আহি আছে এইসকল আহি আছে তাৰপিছত আমাৰ মা আৰু পাপা যাব এনেকৈ আমি যাম চ' চাই থাকক। তো গাইজ ফাইনেলি এতিয়া ইয়াত আহি পালোঁ আৰু এইফালে আছে নিশিদা আৰু অনিমেশ দা আৰু এই ধ্ৰুৱদাহঁতে আহি আছে চ' যাওঁ চাওক আৰু কোৱালিটিটো কেনেকুৱা পাইছে কমেণ্ট কৰি ক'ব। তেতিয়া ইয়াত আহি এটা কথা গম পালোঁ যে এতিয়া মানে 7টা বজালৈকে মানে এই গেট মানে বন্ধ থাকে চ' এতিয়া খুলিব আৰু 10 মিনিটমান আছে 10 মিনিটমান পিছত ইয়াত গেটখন খুলিব চাওঁ ব্লক। আৰু এতিয়া ইয়াত গেটখন মানে বন্ধ আছে অকণমান দেৰিকৈ 10 মিনিটমান পিছত ইয়াত গেটখন খুলিব আৰু বাহিৰৰ দৃশ্যটো চাওক ইমান ধুনীয়া এতিয়া ভিতৰত যাম ভিতৰৰ দৃশ্যটোতো আৰু ধুনীয়াটো চাই থাকক। তো গাইজ ফাইনেলি ইয়াত আহিছে এইফালে আছে ধ্ৰুৱদা এইফালে আছে অনিমেশ দা এইফালে আছে নিশিদা মানে কি ইয়াত লাইটবিলাক বৰ মানে জ্বলাই দিয়া নাই চ' এই আন্ধাৰ মানে চ' ভালকৈ একো দেখুৱাবই নোৱাৰোঁ চ' যিখিনি পাৰোঁ দেখুৱামটো চাই থাকিব এই মোৰোৱে খাব। তো গাইজ ভিতৰত দৃশ্যটো চাওক মানে ভালকৈ লাইট জ্বলোৱা নাই এতিয়াই চাওক কেনেকুৱা গাইজ মানে ৰাতি বেছি ভাল লাগে মানে আপোনালোকে প্ৰথমতে আহিলে দিনতে এবাৰ আহি চাব মানে কেনেকুৱা লাগে চ' ৰাতি ভিউটো অলপ মানে বেছি মানে লাইট চাইট জ্বলাই দিয়ে চ' ৰাতি ভিউটো অলপ মানে বেছি মানে ভাল লাগে চ' চাওক। তো গাইজ ভিতৰৰ দৃশ্যখন আৰু এবাৰ চাওক মানে এনে মানে বিৰাট ভাল লাগে ৰাতি মানে কৈছোঁৱে যে ৰাতি ভিউটো মানে বিৰাট মানে ভাল লাগে আৰু ইয়াত বেছিকৈ লাইট চাইট জ্বলাব নোৱাৰি মানে মোবাইলতে দেখিলে গালি পাৰিব চ' যিখিনি ভালকৈ পাৰোঁ কেপচাৰ কৰিব সেইখিনি আপোনালোকক দেখুৱাম তো চাই থাকক ভিডিঅ'টো মানে শেষলৈকে মানে নৰ্মেল ভিডিঅ' আৰু। তো গাইজ এই যে আসনখন আপোনালোকে দেখিছে এইখন মানে গুৰুৰ আসন মানে ইয়াত যে কৃষ্ণগুৰুৰ মানে ইয়াত যোনজন গুৰু তেওঁ এইখন আসনত বহে আৰু এইফালে এইটো মন্দিৰটো ইয়াত মানে সেৱা প্ৰাৰ্থনা কৰে চ' যিখিনি জানো মানে সেইখিনি বুজাই দিম আপোনালোকক চ' চাই থাকক। তো গাইজ মানে বহুত ঘূৰিলোঁ চ' যিখিনি পাৰোঁ দেখুৱাই আছোঁ আপোনালোকৰ এইফালে আছে গাইজ মানসী এইফালে ধ্ৰুৱদা ধ্ৰুৱদা হয় অলপমান মানে আমাক অলপ কৈ দিয়ক আপুনি। এই বহুত গৰম এইফালে আছে গাইজ অনিমেশ দা আপুনি কিয় পলাইছে দাদা পলাইছে কিয় দাদা লাজ কৰিব নালাগে আপুনি কিয় পলাইছে দাদা এইফালে নিশিদা আছে নিশিদা আপুনিও পলাইছে নেকি তো গাইজ এইফালে আছে অনিমেশ দা মানে অনিমেশ দাৰ কি হৈছে অনিমেশ দাই মানে এটা ফটোগ্ৰাফাৰ আছিল তাৰপিছত কি হ'ল অনিমেশ দাই এতিয়া মানে ফটোগ্ৰাফী বাদ দিছে তাৰপিছত এতিয়া অনিমেশ দাৰ মানে কি মানে যিটো কেমেৰা আছিল সেই কেমেৰাটো মানে এটা বেচিব যদিহে ইয়াৰ বিষয়ে মানে কেমেৰাটো কোনোবাক লাগে কিনিব কিবা চ' তেতিয়াহ'লে মানে কমেণ্ট কৰিব মানে মই গোটেই ডিটেইলছখিনি দি দিম আপোনালোকক আৰু ইনষ্টাগ্ৰাম আইডিটো মই তলত মেনশ্যন ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যাই কিনে কণ্টেক্ট কৰিব পাৰে আৰু DSLRটো কি আছিল নাম 35D নিকন আছিল চ' লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই ডেছক্ৰিপশ্যন বক্সত অনিমেশ দাৰ আইডিটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো গাইজ গম পালোঁ যে আৰু মানে গেটখন মাৰিব চ' সোনকালে ইয়াৰ পৰা ওলাই যাব দিছে চ' মানে যাওঁৱে আৰু এই নিশিদে অলপমান মানে মোৰ বদনাম গালে চ' বহুত ৰ'ষ্ট কৰিলে চবকা টাইম আয়েগা ভাই কাৰ্মা আহিব একদিন চ' নিশিদা এটা ইউটিউব চেনেল খুলিব যেতিয়া ক'লে মই লিংকটো মানে ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম আপোনালোকে চাব চ' ভাই আৰু এইফালে মেইন ফটো উঠা কামখিনি চলি আছে আৰু ধ্ৰুৱদাই আমাক গোটেইকেইটাকে ফটো তোলাই দিছে চ' থেংক ইউ ধ্ৰুৱদা। এই যে ঘৰটো দেখিছে এই ঘৰটোত বোলে আগতে ময়ূৰ চৰাই আছিল চ' এতিয়াও আছে সেইটো দেখিছোঁ এই তাৰপৰা এই ৰ'ব জুম কৰি দেখুৱাই দিছোঁ সেইটো তাত দেখিছে সেইটো তাত এতিয়াও আছে চ' মানে এতিয়া ভালকৈ চিনি নাপাব ৰাতিপুৱা হ'লে মানে দেখুৱাব অলপ ভাল হয় চ' সেইটোৱে ৰাইজ এই দুটা বকাসুৰ দুটা সিহঁতে য'তে নাহিলেও ভিডিঅ' কৰি থাকে। আৰু এইফালে আমি জাষ্ট যিকেইটা ফটো উঠিলোঁ ফটোকেইটা চাই আছোঁ ভাল হৈছে নে বেয়া হৈছে আৰু আজি ফাৰ্ষ্ট টাইম মই এস্থেটিক প'জত ফটো উঠিছোঁ চ' মই লিংকটো দি ডেছক্ৰিপশ্যন বক্সত সকলোৱে চাব আৰু কেনেকুৱা হৈছে ক'ব।
তো গাইছ এইফালে আইতা দুজনীক যে দেখিছে আইতা দুজনী গুৱাহাটীৰ পৰা আহিছে ইয়াত কি কৰিব আহিছে আইতা নাম ল'বলৈ ইয়ালৈকে আহিছে চ' আহি কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ প্ৰত্যেক বছৰে আহোঁ এইবাৰ বুলি নহয় প্ৰত্যেক বছৰৰ মূৰত একবাৰ হয় একমাহ আমি একমাহৰ ভিতৰত কিছুমানে একমাহ লৈছে আমি 7 দিন লৈছোঁ এনেকৈ আহি থাকে যাই থাকে তাৰমানে একমাহটো পুৰা যিমান আমাৰ ভকত আছে আহিবই আৰু নাম ল'বই মানে আপোনালোকে শৰণ লৈছে শৰণ লৈছোঁ গাইছ দেখিলে চ' এতিয়া আমি যাওঁ সেইফালে উনিমেষ দাহঁতে ৰখি আছে আৰু ৰাইজ আপোনালোকে ইয়াত এবাৰ আহি চাওক মানে কেনেকুৱা যে মানে আপোনালোকে ফিল কৰিব আহি এবাৰ ইয়াত চাওক বিৰাট ভাল লাগে মানে দিনৰ টাইমত আহিব দিনৰ টাইমত আহিলে মানে বেছি ভাল লাগিব আৰু ৰাতিৰ টাইমতো আৰু বেছি ভাল লাগে চ' আহিব তো গাইছ এতিয়া যাওঁ মানে কিবা এটা খাই এতিয়া যাওঁ মানে বহুত ভাগৰ লাগিছে গোটেইখিনি ঘূৰি লৈছোঁ যাওঁ এতিয়া তো গাইছ এতিয়া ৰাতিপুৱা শুই উঠিলোঁ আৰু মানে যোৱাকালি তাৰ পৰা ৰাতি মানে আহোঁতে বহুত ৰাতি হৈ গৈছিল চ' তাত আকৌ মানে সেই এণ্ডিংটো তাত নকৰিলোঁ তো এতিয়া ইয়াত মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ চ' ভাল লাগিলে এটা লাইক কৰিব এনে নৰ্মেল টাইপৰ ব্লগ আছিল চ' চালে ভাল পাব মানে চালে মানে লাইক কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ